হাই হোটেলৰ খানা এয়া গাহৰি লৈছোঁ আজি ধুনীয়া হোটেল আমি এতিয়া দুপৰীয়াৰ আহাৰ খাবলৈ কোকৰাঝাৰৰ বিখ্যাত হোটেল আই হোটেললৈ গৈ আছোঁ এতিয়া আপোনালোকক যি বাৰু দেখুৱাম চাই থাকিব ধুনীয়া হোটেল কোকৰাঝাৰৰ নাম থকা হোটেল আৰু এইখন হ'ল বাজৈ হোটেল কোকৰাঝাৰত থকা আমি অলৰেডি বাজৈ হোটেলত খানা খালোঁৱেই চ' আজি আমি বেলেগ এখন হোটেললৈ গৈ আছোঁ আই হোটেললৈ গৈ আছোঁ আই হোটেলখন আগত আছে ফাইনেলি আমি আই হোটেল পালোঁ আজি দুপৰীয়া এসাঁজ আই হোটেলত খাম আহক মাছ কেনেকৈ মাছটো ফ্ৰেছটো হাঁহ কিমান হাঁহটো কিমান হাঁহ 250 তাৰ লগত চিকেন এইটো লোকেল চিকেন এইটো মটন 4 গাহৰি এটা দিয়ক পকেট মোক মাছ দিয়ক আমি গাহৰি খাম আই হোটেলত মমতা কি ল'লে মোৰ মাছ প্ৰিয় মাছ ন ধুনীয়া মাছ কি মাছ এইটো ৰৌ মাছ লৈছে ন ৰৌ মাছ পাপৰ হয় দাদা কি ল'লে আপুনি গাহৰি গাহৰি ল'লে ন এইটো নৰ্মেল লাগে এইটো কেনেকুৱা লাগিছে কোৱাচোন এই আই হোটেলৰ খানা আই হোটেলৰ খানা এয়া গাহৰি লৈছোঁ আজি ধুনীয়া হোটেল আপোনালোকে কোকৰাঝাৰত আহিলে আই হোটেলত আহিব ধুনীয়া টেষ্টি হয় একদম পূৰা লোকেল গাহৰি আৰু ইয়াতে কোনো ভেজাল নাই আৰু ইয়াতে মাছ চাছ চব লোকেল ব্ৰইলাৰ চইলাৰ নাপায় ইয়াতে সকলো লোকেলখিনি পায় ধুনীয়া বিশেষকৈ খানাটোত মছলা পাতি ইমান প্ৰয়োগ নহয় দালি চব চব্জি চব মছলা ইমান নাপায় ঔটেঙা মাছ মছলা নাই আৰু সকলোতকৈ ভাল কথাটো হ'ল মানে ইয়াতে ব্ৰইলাৰ বা তেনেকুৱা হেৰি বস্তু নচলে যিখিনি চলে একদম পূৰা লোকেল চলে আৰু সৰু সৰু মাছ বা লোকেল গাহৰি লোকেল মুৰ্গী গোটেইখিনি লোকেল ধুনীয়া মছলা কম দিয়ে খায়ো ভাল লাগে দাদা কেনেকুৱা লাগিছে মই বহুতকৈ বেছিয়ে খাইছোঁ গাহৰি খাই আমনি লগা নাই ইমান ধুনীয়া গাহৰি একদম লোকেল চব দিয়ক একদম খুব খাই ভাল আছোঁ যি আছে খোৱা বস্তু একদম অৰ্গেনিক একদম হাইজেনিক অৰ্গেনিক ন একদম প্ৰব্লেম নাই হাইজেনিক আপুনি খালে পেটত একো প্ৰব্লেম নকৰে খাব পাৰে আপুনি গাহৰি লৈছে ন গাহৰি লৈছোঁ গাহৰি খাই কেনে লাগিছে বহুত ধুনীয়া বৰ ধুনীয়া ন বহুত টেষ্টি লোকেল গাহৰি ইয়াত খোৱাত মজাই বেলেগ আহিব খাব ভাল লাগিব আপোনালোকে এইটো এটা মাছ আপুনি জলকীয়া জলকীয়া আৰু আলু ভাজি কেনেকুৱা লাগিছে চাটনি চাটনিখিনি বঢ়িয়া বঢ়িয়া ন একদম ধুনীয়া খুবেই খাইছোঁ বহুত খাইছোঁ ধুনীয়া ন দুপৰীয়া এসাঁজ খালোঁ খাই খুবেই ভাল লাগিলে আৰু ধুনীয়াকৈ বহা ঠাই আছে আমি ইয়াতে বহিছোঁ ৰেষ্ট ল'লোঁ অলপ এতিয়া আমি আকৌ ৰুমলৈ যাত্ৰা আৰম্ভ কৰিম পুৰা খালে বহিলে কেনেকুৱা মজা ধুনীয়া লাগিলে ধুনীয়া লাগিছে ন আৰু আপোনালোকে গৰমৰ কোনো অনুভৱ ধুনীয়া এ চি আছে প্ৰব্লেম নাই গোটেই ন খায়ো ভাল পাব খুব ধুনীয়া